হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিক্স বিচু তো গাইজ আজিৰ ভিডিঅ'টো মানে কোনো ধৰণৰ টেকনিকেল মানে কোনো বস্তুৰ ওপৰত নহয় আৰু কোনো ধৰণৰ ভ্লগিং নহয় গম পাইছেনে আজিৰ ভিডিঅ'টো মানে এটা চেলেঞ্জিং ভিডিঅ' হ'ব চেলেঞ্জিং তো ভাল লাগি আছে এনেকুৱা মানে চেলেঞ্জিং ভিডিঅ' আমি আজিলৈকে বনাই পোৱা নাই তো বনাম আজি তো তো চেলেঞ্জিঙৰ কাৰণে যোনটো বস্তু সেইটো বস্তু আনিছে ৰূপমহঁতে তো ৰূপমহঁতৰ ঘৰলৈকে যাব লাগিব মই আমাৰ ঘৰতে আছোঁ আৰু কি আৰু যাই থাকোঁ বোলা যাই থাকোঁ তো এয়া গাইজ আমি ৰূপম চত আহি পালোঁ ইটো আছে আমাৰ লগত কৌশিক ফুচকা চেলেঞ্জ ফুচকা চেলেঞ্জ আজি শাস্তি। ফুচকা চেলেঞ্জ আৰু যোনে মানে চেলেঞ্জটো হ'ব চেলেঞ্জটোৰ কাৰণে এটা মানে যোনে হাৰে তাৰ কাৰণে এটা বেলেগ গিফ্ট আছে তো গিফ্টটো নকওঁ আমি গিফ্টটো খাৱাৰ টাইমত গম পাব আপোনালোকে মোৰ ফালৰ পৰা 5 টকা এটা ইনাম থাকিব 5 টকা এটা মোৰ ফালৰ পৰা 5 টকা নালাগে এটা অলপ বেছিকৈ দি 100 টকামানকৈ দি 5 টকা দিব লকডাউনৰ কথা পইচা পাতি নাই আমাৰো নাই ইমান এই বস্তু মোৰ বিলাক এই লকডাউনৰ কথাটো মোৰ পইচা না 5 টকাতে আছে 5 টকাতে পাবি আৰু যি নহওক পইচা অলপ দিবি আমাৰ শাস্তিটো মানে বেলেগ এইটো ৰূপম আছে ৰূপম তই খাব লাগিব শাস্তিটো তই পাবি মই জানো তই পাবি সেটা চলি আছে চাই লওক আমাক সেটআপ চলি আছে দে সেটআপ হেল্ল নেকি এই চা সেটআপ কেনে চলিব এখন ধৰ লোৱা অলপ তো নুবুতো পাৰা না এতিয়া আমাৰ সেটআপটো হৈ গেল তাৰে আগতে কৈছে কবি ফটো লব লাগবা 30টা ফুচকা আছে তে আৰু এটা আছে 30টা ফুচকা টাইম হ'ল 1 মিনিট শেয়ার খান লো বুঝে বিচারে তো গাইস আমাৰ সেটআপ বঢ়িয়া ৰেডি আছে আৰু এতিয়া আমি মানে চ্যালেঞ্জটো কৰিবলৈ ৰেডি আছো আৰু প্লাস যেটো টাইম আছে সেই টাইম তোমাৰ কোচিকে গণি থাকিব WhatsApp মোবাইলত গতিকে ই 1 2 3 বুলি কৈ কিনে স্টার্ট কৈ দিব আমি এতিয়া স্টার্ট কৰি দিম ধুনীয়াকৈ কোচিক কবি রেডি দাদা ৰেডি দে ৰেডি দে এক থৈলো আগতে থৈলো দুই তিনি আরম্ভ শেষ দি দে জলদি 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 মুদারা না হবো হে রূপম ই বিশাল কি হয় গাঠি লাগবো ওই না হবো দে জুনি জুকে মই খাই দিম দি 5 টাকা দিম দি 5 টাকা দিম বেশি না তো 5 টাকা দিম দি দে 10 সেকেন্ড আছে জলদি কর জি করা হল তিনি দুই এক হয়ে গেল মুখখান চাফা করলো এটা নাই তো গাইস চ্যালেঞ্জ তো হৈ গেল বিশালে জানে কেনেকৈ খালা মই নলও এনেকৈ হেৰি কৰিব স্পীডত খাব পাৰো কিন্তু ইমান স্পীডত নহয় তো এতিয়া চাওক 30টা আছিল তো গুনিম কাৰ কিমানটা ৰলে গম পাই যাম কোনে কিমানটা খালো তো এতিয়া আমি কাউন্ট কৰিছো প্ৰথমতে কাউন্ট কৰিম মোৰ খাব নৰা মানুহ চেলেঞ্জ দিব না চেলেঞ্জ এটা দুটা তিনটা চাৰি পাঁচ ছয় সাত আঠ 9 10 11 12 13 14 15 16 17 18 19 20 21 22 মই মুছে আঠটা আছো এ বিশালৰ মই 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 12টা মই জিকি গেলো তো উইনার গম পালে বিশাল মই জিকিছো দেখছিনে খাবাই নৰে তো পানিশমেন্টটো মই পাম পানিশমেন্টটো ইয়াৰ কাৰণে গাইস এটা বেলেগ সাৰপ্ৰাইজ আছে মই দেখাই দাও এইটো স্যার গাইস এইটো হল নিমপাতৰ ৰস এক গিলাস নিমপাতৰ ৰস এইটো গোটেইখিনি হি খাবা লাগিব গাইস পানীটো লৈ লৈছো কাৰণ যে মই এৰে পিছত কি হ'ব না খালি নিমপাতৰ ৰস গাইস গোটেইখিনি খাবা লাগিব এক গিলাস পানী লৈ লৈছো বেলেগ ভাল লাগিছে খা গোটেই না গোটেই খাবা লাগিব গাইস গোটেই খাবা লাগিব মই চ্যালেঞ্জটো এনেকুৱাই গোটেই খাবা লাগিব আৰু পানী চেনি মিক্স আগতে নহয় আগতে এইটো খাব লাগিব খামটো মই খাব লাগে ওসিক হেল্প কৰি দিবি অলপ নাই হেল্প নাই ইলা দাত হেল্প নাই দে গাইস ইগলা বাত হেল্প নাই কোনো ধৰণৰ খাবা লাগব চ্যালেঞ্জ করছো
একসেপ্ট কৰিব লাগিব সি এতিয়া একসেপ্ট করছি চ্যালেঞ্জৰ একসেপ্ট করছি জান এবাৰ মোক পানিশমেন্ট দিছে নেক্সট বাৰ মই এটা হায়াৰ নিম বৰ বেলেগ হায়াৰ নিম আপোনালোকে চাব নেক্সট বাৰ এটা ফুড চ্যালেঞ্জ আনি আছো অলপ পিছত আনিম দেৰি হ'ব কাৰণ মোৰ পৰীক্ষা আছে সেইকাৰণে অলপ দেৰি হ'ব জানোতে কিন্তু এটা হায়াৰ আনিম এর লগত কমপ্লিট কৰিবা চাই থাকিবা আগতে খা পিছত কবি তো গাইজ মানে 1 মিনিটৰ ভিতৰত মই 12টা ফুচকা খাইছোঁ আৰু এই 1 মিনিটৰ ভিতৰত কেইটা 8টা ফুচকা খাইছি তো মই 4টা বেছিকৈ খাই কিনে জয় হৈছোঁ আৰু মই এক ছাৰপ্ৰাইজটো দিছোঁ এতিয়া গম পাইছে ছাৰপ্ৰাইজটো কেনে তো উগাৰ আহি আছে বোলে তাৰ তো মানে আমাৰ আৰু এটা চেনেল আছে RK Williams বুলি তলত ডেছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে জলদি আমাৰ তিনিজনে আপোনালোকে জলদি জলদি যায় লিংকটোত ক্লিক কৰি ভিডিঅ'বিলাক চাওক আৰু ছাবস্ক্ৰাইব কৰিব হয় নাই তো কৰাই নাই তো গাইজ আজি ভিডিঅ'টো এইখিনিতে যদি ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল আৰু শ্বেয়াৰ কৰি সাবস্ক্রাইব কৰি দিব আৰু ডেসক্ৰিপচনত দিয়া লিংকটো চাই পেলাই আমাৰ RK Williams চেনেলটো সাবস্ক্ৰাইব কৰিব জয় অসম